লৈকে উঠি পোৱা নাই ইয়াৰ ইণ্ডিয়া আমাৰ চৰকাৰী এয়াৰলাইন হে ইয়াৰ ইণ্ডিয়া এতিয়া সৌখন হৈছে এয়াৰ ইণ্ডিয়া চাব পাৰে আমাৰ মানে বৰ্তমানতো আমাৰ প্লেন আমি যোৱা কেনেকে বা চলাই একবাৰ চলাই চাব মন যায় কিন্তু সেই আৰু আকাশত কিবা হ'লে ব্ৰেক মাৰিব নাজানো আৰু সেয়া চাওক এয়াৰ ইণ্ডিয়াৰ এয়াৰ হোষ্টেছবিলাকে শাৰী পিন্ধি থাকে মানে ভাৰতৰ ট্ৰেডিশ্যনেল ড্ৰেছ অলপমান বেলেগ বস্তুবিলাক আৰু মজা খানা দিয়েহে মানে ফ্ৰী টিকেটৰ লগত আপুনি বুক কৰিবই নালাগে খানা এনেই দি দিব পুৰা কি দিছে আলু চপ কেক তাৰপিছত একদম কি ক'ম আৰু সকলোতে এয়াৰ ইণ্ডিয়া লিখা থাকে আৰু এনেকৈ খাই খাই পাই গ'লোঁ তো কিমান ধুনীয়া মই আপোনালোকক অলপমান দেখাই দিছোঁ চাওক এতিয়া বহুত বেছি ধুনীয়া কৰিছে কুটু পূৰা সেউজীয়া সেউজীয়া একদম সেউজীয়া কৰি দিছে আৰু এয়া এয়াৰপৰ্টত আহি গ'ল ট্ৰেইন বিদ্যা মই পাগল হৈ গৈছোঁ চাওক বাপৰে ট্ৰেইন ই বেটা কণ্ট্ৰল কেনেকৈ কৰিছে বাপৰে বেকা কৰি লৈ গৈছে মানে ই আগতে চাগে মালগাড়ী চলোৱা আছিল ট্ৰেইন চলোৱা আছিল কিন্তু ট্ৰেইনততো চেৰি থাকে ইয়াত চেৰিও নাই বাৰু সেই